নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ কলা কচুৰ ঠাৰি কেনেদৰে বনায়। আহক। কেৰাহীটো মই গৰম কৰি লৈছোঁ, তাত দিছোঁ 2 চামুচমান তেল। এতিয়া ইয়াতে মই দিছোঁ সৰু সৰুকৈ কাটি আদা নহৰু একেলগে অলপ ভাজি লৈছোঁ। এতিয়া মই দিম 2টা শুকান জলকীয়া আৰু এটা তেজপাত। এইখিনি ভালদৰে ভাজি ল'ম। এটা মই ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছোঁ, এইখিনি এতিয়া ইয়াতে ভাজিম একেলগে। এইখিনি ভাজি লোৱাৰ পিছত ইয়াতে মই কলা কচুৰ ঠাৰিখিনি বহাই দিম। কলা কচুৰ ঠাৰিখিনি মই বাকলিখিনি গুচাই লৈছোঁ। সৰু ঠাৰি হ'লে বাকলি নুগুচাকৈ দিব পাৰিব আপোনালোকে। একে সাইজ কৰি কাটি লৈছোঁ। মই এতিয়া ইয়াতে নিমখ দিছোঁ 1 চামুচ, ৰং গুড়া দিছোঁ। তাৰপিছত এইখিনি মই ভালদৰে ভাজিম। মই 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছোঁ। ইয়াতে মই বুট দিছোঁ। আপোনালোকেও বুট দি খাব। কলা কচুৰ ঠাৰিত বুট দিলে বেছি টেষ্টি হয়। বুটকেইটা মই কিন্তু বইল কৰি দিছোঁ। বইল কৰি দিব আপোনালোকেও। ইয়াতে 4টামান মই কেঁচা জলকীয়া কাটি দিছোঁ। অলপ জ্বলা জ্বলা হ'লে ভাল লাগে। মই কিন্তু ইয়াতে পানী দিয়া নাই, পানীখিনি নিজে উঠিছে, পানী দিব নালাগে। মই 2 মিনিট আৰু ঢাকনখন মাৰি দিছোঁ। এতিয়া ইয়াতে মই এটা সৰু সৰুকৈ কাটি থোৱা বিলাহী দিম। এয়া দিছোঁ মই বিলাহী। এতিয়া মই অকণমান টাইম ঢাকি দিছোঁ বিলাহীখিনি দিয়াৰ পিছত। এয়া চাওক। এয়া চাওক, আমাৰ কচু বনোৱা হৈ গ'ল। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।